ৰাইজ আজি কালী পূজাৰ বাবে ৰাইজক খুৱাবৰ কাৰণে খানা যোগান মানে বনাই থকা হৈছে। এইফালে সঞ্জীৱ দা এইফালে কৰি আছে আৰু কাম চাম পাচলি চাচলি কুটা মেলা কাৰিকৰ আৰু তেনেকুৱা। এইফালে আমাৰ হৈছে খিচিৰি বনাই আছে। আজি আপোনালোকক এয়া আইটেমকেইটা আপোনালোকক কৈ দিছোঁ। আইটেমকেইটা হ'ল খিচিৰি আৰু আপোনাৰ শুকান চব্জি আৰু এটা আচাৰ এটা আছে, আমৰ আচাৰ নে কি আছে সেইটো আচাৰ এটা। আৰু এইফালে আমাৰ কানুদা বহি আছে, এইফালে আলু কুটি আছে, ফ্ৰেঞ্চবিন কুটি আছে। মানে ফ্ৰেঞ্চবিন তেনেকৈ চব্জিৰ লগত দিবলৈ, শুকান চব্জিৰ লগত মানে দিবলৈ। এইফালে খিচিৰি আমাৰ বাবাৰ দাইল লৰাই আছে, খুব সুন্দৰকৈ বনাই আছে। তিনিটা আজি আইটেম আজি কালী পূজাৰ এইজন বাবাটো দা। এইফালে আলু কুটু আছে, এইফালে ৰঙালাও, তাৰপিছতে এইফালে গাজৰ মানে খিচিৰিত বৰ বাবে কুটি থৈছে আৰু এইফালে চব হৈ আছে। এইফালে খিচিৰি হৈছে এইফালে আলু ভাজি আছে। এইফালে খিচিৰি প্ৰায় হৈয়ে গ'ল। তেলটো মাৰিলে আচলতে হৈ যাব, ৰাইজক খাবলৈ দিব পৰা হৈ যাব। এইফালে খালি চব্জিটোহে অলপমান কুটি আছে, আলু শুকান চব্জিটো হোৱা নাই।